আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মহম্মদ আলী খলিফাৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু বুঢ়াবুঢ়ী আঞ্চলিক সমিতিৰ সহযোগত বুঢ়াবুঢ়ী বজাৰৰ মাজমজিয়াত অসমত হিটলাৰী শাসন চলাই থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভেৰুনীয়া পুলিচ বাহিনীয়ে ৰাতিপুৱা গোৱালপাৰাৰ পাইকানত যি অমানৱীয়ভাৱে উচ্ছেদিত বহুকেইজন লোকক গুলীয়াই খুনীয়া কৰা আৰু এজন লোকক ইতিমধ্যে হত্যা কৰাৰ বিৰুদ্ধে তীব্ৰ ধিক্কাৰ আৰু গৰিহণা জনায়। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান জনায়। সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মহম্মদ আলী খলিফাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমাৰ মৰিগাঁও জিলা সমিতি আৰু আমাৰ কেইবাখন আঞ্চলিক সমিতিৰ সহায় সহযোগত আজি আমি হিটলাৰী শাসন চলাই থকা যি অমানৱীয়ভাৱে যি বৰ্বৰভাৱে আমাৰ সংখ্যালঘুসকলক তিল তিলকৈ নিক্ষেপ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি হিটলাৰী শাসন চলাই আছে অসমখনত, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু তেখেতৰ যি প্ৰতিমূৰ্তি ত্যাগ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে আমি মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ হিটলাৰী শাসন চলাই থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক। এনেকৈ আমাৰ মুছলমানক অমানৱীয়ভাৱে অত্যাচাৰ কৰি আপুনি 1,40,00,000 মুছলমানক গুলীয়াই শেষ কৰিব নোৱাৰিব। যেতিয়া নেকি আমাৰ সংখ্যালঘুসকল ৰাজপথত ওলাই আহিব তেতিয়া কিন্তু ভয়ানক পৰিস্থিতি হৈ যাব। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই দাবী জনাইছোঁ, আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ আপুনি মুখ্যমন্ত্ৰী হয়, আপুনি ৰাজধৰ্ম পালন কৰক। এটা জাতিক টাৰ্গেট কৰি নিক্ষেপ কৰিবৰ কাৰণে পৰিকল্পনা নৰচিব। আপুনি ভাবিছে 26ৰ বৈতৰণি কেনেকৈ পাৰ কৰিব পাৰে তাৰ এটা ষড়যন্ত্ৰ চলাইছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা দিছোঁ। ৰাতিপুৱা গোৱালপাৰাৰ পাইকানত যি অমানৱীয় কাণ্ড সংঘটিত কৰিছে আপোনাৰ ভেৰুনীয়া পুলিচ বাহিনীয়ে, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট JBP ভাৰত।